ইমান ৰ'দ দিছে এইকেইদিন, সেইকাৰণে বৰটেঙা এটাকে খাওঁ বুলি ভাবিলোঁ। আকৌ সেয়া মায়ে দেখিছেনে বৰটেঙা পাৰিলে, আৰু এতিয়া আমি বৰটেঙা খাম। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মোৰ আন এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম। আৰু এইয়া দেখিছেনে ইমান ৰ'দ দিছে নহয়, মাক ক'লোঁ বোলো বৰটেঙা এটাকে খাওঁগৈ ব'ল। আৰু এইয়া মায়ে বৰটেঙা পাৰিলে, আৰু যিহেতু ৰ'দ দিছে ন, এতিয়া ৰ'দ বতৰতে বৰটেঙা খাবলৈ ভাল লাগিব। আৰু কলপাতত খালে বেছি ভাল লাগে কাৰণে কলপাত এখিলাও কাটি আনিলোঁ। যিহেতু কলপাতখিলা ইমান ডাঙৰ নহয় দে, আৰু এইয়া ৰ'দ দি আছে, ৰ'দতে পাতিটো পাৰি ল'লোঁ। আৰু বৰটেঙা খোৱা মানুহসকল আমাৰ মা আৰু মইহে খাই আছোঁ দেই। মায়ে কৈছে ধুনীয়া লাগিছে। আৰু বৰটেঙাই খাই কৰি আকৌ মই এইয়া দেখিছেনে কাপোৰযোৰ উলিয়াই থৈছোঁ। মই কিন্তু কেনিও নাযাওঁ দেই, ৰীল এটা বনাবলৈহে উলিয়াই থৈছোঁ। আৰু এইয়া পাউডাৰ আইলিনাৰ এইবোৰ উলিয়াই থৈছোঁ, যিহেতু বিশেষ মই মেকআপ নকৰোঁ, এইকাৰণে পাউডাৰটোকে লগাওঁ। আৰু এইয়া দেখিছেনে লগাই কৰি আকৌ ফুলিযোৰ পিন্ধি ল'লোঁ। এইযোৰ আকৌ মোক ডাঙৰ মায়ে ফুলিযোৰ আনি দিছে দেই, ভাল লাগিছে আকৌনো কিবা এটা। আৰু মৰমত আনি দিয়া বস্তুবোৰ লাগিলে যিমানে সৰু হওক যিমানে ডাঙৰ হওক ভাল লাগে সেইকাৰণে। আৰু এয়া মোৰ ফাইনেলি ওলাই হৈ গ'ল দেই। আৰু এয়া দেখিছেনে মোক কেনেকুৱা লাগিছে জনাবচোন। আৰু মোৰ ৰীলটো ইনষ্টাগ্ৰামত গৈ চাবগৈ। আৰু মই ইমান ভালকৈ নাচিব নাজানো যে, সেইকাৰণে মোৰ ৰীল বনাওঁতে বহুত দেৰি লাগে। আৰু আজিও কিন্তু 7-8টামান বনোৱাৰ পাছতে এটা হৈছেগৈ। আৰু এতিয়া মোৰ মিনি ব্লগটো সামৰণি মাৰিছোঁ। আৰু যদি মোৰ এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে ফ'ল' কৰি দিব, আৰু ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। বাই।